নমস্কাৰ বন্ধুসকল, আজি মই দেশ আৰু দেশৰ ৰাজধানী সম্পৰ্কে তোমালোকক ক'ম। 1 নম্বৰ ইৰাণ তেহৰান, ইৰাণৰ ৰাজধানী হৈছে তেহৰান। 2 নম্বৰ ইৰাক বাগদাদ, ইৰাকৰ ৰাজধানী হৈছে বাগদাদ। 3 নম্বৰ ইজৰাইল জেৰুজালেম, ইজৰাইলৰ ৰাজধানী হৈছে জেৰুজালেম। 4 নম্বৰ ইণ্ডোনেছিয়া জাকাৰ্টা, ইণ্ডোনেছিয়াৰ ৰাজধানী হৈছে জাকাৰ্টা। 5 নম্বৰ ভূটান থিম্ফু, ভূটানৰ ৰাজধানী হৈছে থিম্ফু। 6 নম্বৰ বাংলাদেশ ঢাকা, বাংলাদেশৰ ৰাজধানী হৈছে ঢাকা। 7 নম্বৰ আফগানিস্তান কাবুল। 8 নম্বৰ আৰ্মেনিয়া ইৰেভান, আৰ্মেনিয়াৰ ৰাজধানী হৈছে ইৰেভান। 9 নম্বৰ জাপান টকিঅ', জাপানৰ ৰাজধানী হৈছে টকিঅ'। 10 নম্বৰ চীন বেইজিং, চীনৰ ৰাজধানী হৈছে বেইজিং। 11 নম্বৰ জাৰ্মানী বাৰ্লিন, জাৰ্মানীৰ ৰাজধানী হৈছে বাৰ্লিন। 12 নম্বৰ ইংলেণ্ড লণ্ডন, ইংলেণ্ডৰ ৰাজধানী হৈছে লণ্ডন। 13 নম্বৰ ইটালী ৰোম, ইটালীৰ ৰাজধানী হৈছে ৰোম। 14 নম্বৰ নেপাল কাঠমাণ্ডু, নেপালৰ ৰাজধানী হৈছে কাঠমাণ্ডু। আৰু 15 নম্বৰ থাইলেণ্ড বেংকক, থাইলেণ্ডৰ ৰাজধানী হৈছে বেংকক। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।